নমস্কাৰ, আজি মই আপোনালোকলৈ সুন্দৰ এটা ৰেচিপি লৈ আহিছোঁ। এয়া দাইলত মই পটল, ভাতকেৰেলা, বিলাহী মই এনেকৈ লৈছোঁ আৰু ভালদৰে পানী মই ধুই পখালি লৈছোঁ। এয়া চাওঁ। আৰু এয়া মই কুকাৰত এয়া মই ভাতকেৰেলা, পটল আৰু বিলাহী মই এয়া দিছোঁ। এটা বা দুটা হুইচেল মৰালৈকে ৰাখি দিম। এয়া খোৱা নিমখ দিছোঁ জোখমতে। এয়া মোৰ ক'লা মাহৰ গুড়ি হয়, মিঠাতেল দিছোঁ আৰু মই এয়া কাটি থোৱা পিঁয়াজ দিছোঁ। সোৱাদ অনুসৰি নিমখ দিছোঁ আৰু মই ফ্ৰাই কৰা শুকান জলকীয়া দিছোঁ আৰু এয়া মই নেমু চেপি দিছোঁ। ক'লা মাহৰ গুড়া নেমু চেপি দিলে খাবলৈ খুব সোৱাদ হয়, ভাল লাগে। আৰু মই এতিয়া হাতেৰে ধুনীয়াকৈ ক'লা মাহৰ গুড়াখিনি এনেকৈ খান্দি লৈছোঁ। ক'লা মাহৰ গুড়ি মই এতিয়া এনেকৈ ধুনীয়াকৈ খান্দি লৈছোঁ। এয়া মই তেল দিছোঁ গৰম হ'বলৈ। শুকান জলকীয়া মই কেইটামান দিছোঁ, এয়া ফ্ৰাই কৰি ল'ম। শুকান জলকীয়া ফ্ৰাই কৰি খালে খুব ভাল লাগে। এয়া মোৰ ৰঙচুৱা হোৱালৈকে মই শুকান জলকীয়া ফ্ৰাই কৰি ল'ম। এয়া মোৰ ফ্ৰাই সম্পূৰ্ণ হৈ গৈছে আৰু এয়া মই ভাতকেৰেলা আৰু পটল মই এয়া ফ্ৰাই কৰিম। সোৱাদ অনুসৰি মই নিমখ আৰু এয়া জোখমতে মই হালধি দিছোঁ। এতিয়া ভালদৰে মিক্স কৰি মই এনেকৈ লৰাই গৈছোঁ আৰু মই ৰঙচুৱা হোৱালৈকে ভাজি থাকিম। এয়া মই এনেকৈ অলপ বহলাই পাতলাই দিছোঁ যাতে বস্তুটো সিজিবৰ বাবে। এয়া মোৰ লাহে লাহে ভাতকেৰেলা পটল ফ্ৰাই হৈ গৈছে। এয়া চাওক, সম্পূৰ্ণ মোৰ ৰঙচুৱা হৈ গৈছে। আপোনালোকে এনেকৈ বনাই খাবচোন, বহুত সহজ পদ্ধতিত কৰা ৰেচিপি হয়। এয়া ভাত, নেমু, শুকান জলকীয়া ফ্ৰাই, দালি আৰু পটল ফ্ৰাই, ভাতকেৰেলা ফ্ৰাই। এয়া ক'লা মাহৰ লাড়ু হয়। এয়া মই কণী এটা ওলাইছোঁ। বহুত সহজ পদ্ধতি বনাব ৰেচিপি হয়। ভিডিঅ'টো যদি চাই ভাল পাইছে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। এয়াই আছিল আছামিজ থালি ৰেচিপি ব্লগছ ভিডিঅ'। ধন্যবাদ।